এখন হাতে লিখা আলোচনী নাম পোহৰ ২৬ চনৰ ৪ৰ্থ শ্ৰেণীৰ অসম আদৰ্শ বিদ্যালয় বৰপাম। ইমান ধুনীয়া লগ' দিছে, দেখিছে এইটো লগ' দি বনাইছে। এইখন আলোচনীখন বনাইছে আইমণি ভূঞা বৰাই। ইমান ধুনীয়াকৈ বনাইছে। প্ৰথমতে দিছে বেটুপাত আৰু তাৰপিছতে লগ'টো দিছে। তাৰপিছতে এয়া সম্পাদনা সমিতি শ্ৰদ্ধাঞ্জলি, আমাৰ মৰমৰ জুবিন দা, চবেইতো জানেই আৰুনো কি ক'ব। তাৰপিছত আহিলে সূচীপত্ৰৰ লগতে আহি গ'ল। সূচীপত্ৰ দিয়ে দিছে কবিতা, গল্প, কৌতুক আৰু ছবি। বৰ সুন্দৰ হৈছে এই আলোচনীখন, অতি সুন্দৰভাৱে বহুত কষ্টৰে বনাইছে। এই চাওক ডিজাইনবিলাক চাওক কিমান ধুনীয়া লাগিছে, মানে প্ৰতিটোৰে ইমান ধুনীয়াকৈ বনাইছে, দেখিছেনে এয়া। কিন্তু ইমানো সময় নাই প্ৰতিটো বস্তু দেখুৱাবৰ কাৰণে আপোনালোকক, যে প্ৰতিটো বিষয় মই পঢ়ি দেখুৱাব পৰাকৈ। ডিজাইন চাওক। তাৰপিছতে এই আলোচনীখনৰ অন্তিম পেজটো চাওক, দেখিছেনে বাৰু বন্ধু বান্ধৱীসকল, কিমান ধুনীয়াকৈ বনাইছে। তৃতীয় চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া ছবি আঁকিছে, চাওকচোন। ধন্যবাদ আজিলৈ। আৰু পিছত যদি কেতিয়াবা এনেকুৱা আলোচনী পাওঁ আপোনালোকক দেখুৱাম।